Hello everyone, মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'তে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে আছে। তেন্তে এতিয়া বাজিছে 11:30 বজা নাই, মানে 10 মিনিট বাকী আছে আৰু আজি ভিডিঅ'টো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজি মানে মই ঘৰত আছোঁ বৰ্তমান আৰু ভাবিছোঁ আজি ইয়াৰ পৰা এটা ভিডিঅ' বনাওঁ। আজি ভিডিঅ'টো তেন্তে মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব একেলগে ভিডিঅ'টো আৰু ভাল লাগিলে এটা লাইক কৰি দিব শেষত। তেন্তে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া ভেন্দি কেইটামান কাটিবলৈ লৈছোঁ, ভাজি বনাম। বৰষুণ পৰি আছে যিহেতুকে বাহিৰত আৰু সেইবাবে ভিতৰতে মানে কাপোৰ মেলি থৈ দিছে আৰু মই এতিয়া এয়া ভেন্দি কাটিবলৈ লৈছোঁ। ভেন্দি কেইটামান কাটি লওঁ ভাজি বনাবৰ বাবে। আৰু এইফালে চাওক বৰষুণ পৰি আছে, খিৰিকীৰ পৰা দেখাই দিছোঁ। ইমান বেছিকৈ পৰা নাই, অলপ অলপ পৰি আছে, তথাপিতো বাহিৰত কাপোৰ মেলিব নোৱাৰি যিহেতুকে আধা শুকান কাপোৰে, সেইবাবে ভিতৰতে মেলি থৈ দিছে আৰু। তেন্তে মই ভেন্দিকেইটা কাটি লওঁ আৰু ভাজিখিনি বনাই লওঁ, তাৰপিছত আপোনালোকৰ সৈতে লগ পাই আছোঁ। তেন্তে কি কৰোঁ কি নকৰোঁ আজি দিনটো চাই থাকিব। আৰু তেন্তে এতিয়া মই ভাজিখিনি বনাই লওঁ। আমি গৈ আছোঁ এতিয়া অসমীয়া ছোৱালী ৰেখাবাৰ ঘৰত। চলক তেন্তে লগ পামগৈ। আগত গৈ আছে মা আৰু ধুনু। ৰেখাবাৰ ঘৰলৈ যাওঁ। ৰেখাবাৰ ঘৰত গৈ লগ পাই আছোঁ। তেন্তে আমি ৰেখাবাৰ ঘৰ পাই গ'লোঁ। আমি ৰেখাবাৰ কিবা কাম কৰি আছে। মানে ভিডিঅ' কৰিব আহিছোঁ। এইয়া আমাৰ ৰেখাবা। টিকলি ভিডিঅ' আছে নাই দে, মই অকণমান তাইক দেখাই দিওঁ দেই। এইজনী টিকলিজনী কান্দি আছে ন, গৰম লাগি আছে। এইজনী বৰ গৰম লাগি আছে আমাৰ ছোৱালীজনী। টিকলিজনী টোপনি উঠি যাবা নেকি? একদম দাং খাই যাব তাই। ভিডিঅ' চাই ল'ব দিছে। আহিলোগৈ আমি ৰেখাবাৰ ঘৰৰ পৰা, এতিয়া ঘৰলৈ যাওঁগৈ। ধুনু, এইটো আমাৰ ধুনু, এইটো কৈ দিয়াচোন। হেল্ল', এয়া মোৰ মা দেই। হেল্ল' কৈ দিয়াচোন। এইটো সি গাড়ী দেখা পালে। এতিয়া মই যামগৈ ঘৰলৈ। বেটা আছে
ঘৰ আহি পাই গ'লো আহি তেন্তে চাওঁ ভিডিঅ'টো ঘৰ আহি পাই গ'লো আহি আৰু এতিয়া মই দাদাক ৰাখি পিন্ধিছোঁ এখন ঘৰ যাওঁতে আৰু সেইটো মই ভিডিঅ' কৰি ৰাখিছিলোঁ তাকে ভিডিঅ'টো মই দি দিম আপোনালোকে চাই ল'ব भैया मेरे राखी को बंधवाना भैया मेरे भैया मेरे আপনার গিফট দিল ভালকে দেখ গিফট দিছো রক্ষাবন্ধন গিফট ৰাখি বন্ধন আজি হৈ গ'ল boleh এযোৰ দাদাই মোক দিয়া গিফ্ট আৰু এইখন মেখেলাখন এখন চাদৰখন য়েল্ল' কালাৰ হয় গিফ্টটো কেনেকুৱা লাগিছে জনাব লাই থাকিলে অশান্তি পায় টোপনি যোৱাৰ পাছত সেইটো কাৰণে গুচি গ'ল আৰু মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু যদি ভাল লাগিছে ভিডিঅ'টো চাই এটা লাইক কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো অন কৰি দিব যাতে আপোনালোকৰ তাত গৈ পায়গৈ আৰু আপোনালোকে চাব পাৰে আৰু এতিয়াতো বহুত দেৰি হ'ল তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ
গৈছে